ভয়ঙ্কৰ জেগাত দেখি ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি লকডাউন আজি দেওবাৰ, তাতে লকডাউন আজি ফাৰ্ষ্ট ইয়াত হৈছে আৰু তো দেওবাৰে গাড়ী মটৰ প্ৰায় ইয়াত অহা যোৱা বহুত কমেই। আৰু আজি বিশেষকৈ এনে ওলাইছোঁ, তো অকণমান যাবলৈ আছিলে বাৰু বেলেগত, মেনকাত যাম বুলি ভাবিছিলোঁ। তো মেনকাত যোৱা নহ'ল, যিহেতু লকডাউন চলিছে। তো সেইটো কাৰণে ইমান দূৰ দূৰণি যাব নোৱাৰিলোঁ। আৰু তাতে তেনেকৈ আজি এনে ফুৰোঁ বুলি ওলাই আহিলোঁ আৰু। তো ক'লে যাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু বিশেষকৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু তাতে কি হ'ল, 2022 চনৰ প্ৰথমটো ভিডিঅ' এইটোৱে মোৰ। ব্লগটো চাই থাকক, যিমানখিনি দূৰলৈকে পাৰোঁ আৰু দেখাই গৈ থাকিম। মই বৰ্তমান কেৰেলাত আছোঁ, আৰু কেৰেলাৰ পৰা আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। তো বহুত বহুত শুভেচ্ছা সম্বাসীলৈ। তো বলক, আৰু আহি পাই গ'লোঁ সেই এটা জেগাত আপোনালোকক দেখাই আছোঁ। মই এটা ভিডিঅ' বনাইছিলোঁ, তো ভিডিঅ'টোত মানে কি হ'ল, ভইচটো মানে নাহিলে। ভইচটো নোহোৱাৰ কাৰণে মই ভিডিঅ'টো আপলোড নিদিলোঁ। তো আজি দেখাইছোঁ, যিহেতু ভয়ংকৰ ঘৰ দেখিছে মোৰ পিছফালে এইটো অলপ তো আপোনালোকক বেক কেমেৰা কৰি দেখাইছোঁ। ইফালে সোমাই যাম, অলপমান সোমাই যাব চেষ্টা কৰিম। তো বেছিকৈ সোমাই নাযাওঁ, তো ভয় লাগেতো। আৰু ইয়াত পাৰ্মিশ্যন নাই পোৱাতো, তো বেলেগ জেগা ন। তো বলকচোন অলপমান সোমাই চাওঁ। এইটো এনেকুৱা ভয়ংকৰ জেগাত দেখিছে নহয়, ঘৰ মানে বহুত দিনৰ পৰা আমি নহা আকৌ কিছু বছৰ পৰি আছে এনেকৈ ঘৰটো। তো ভয় লাগে যাবলৈ, বিশেষ একদম বহুত ভয়ানক মানে। বহুত ডাঙৰ বিল্ডিং হয় এইটো। ওপৰলৈকে যিমানখিনি পাৰোঁ দেখাই আছোঁ। এনেকৈ ইয়াৰ পৰা ওলাম, বিশেষকৈ ইয়াত বেছি টাইম থকাটো সম্ভৱ নহয়। তো ওলাই যাম বলক। ইফালে এতিয়া আৰু লগৰ এটা আহি আছে, তাতে ৰখি আছে। তো চেলিয়ে দোস্ত আজা। এতিয়া আমি ইফালে যাম, ইফালে গৈ থাকিম। ইফালে গৈ আৰু ইয়াৰ পৰা বেছি দূৰ নাই। তো সেইটো কাৰণে আমি খোজকাঢ়ি আহিছোঁ, আৰু খোজকাঢ়ি যাওঁ। এইটো সদায় বুলি মানে দেওবাৰটোত আহোঁ আৰু এনেই আড্ডা মাৰিবলৈ, টাইম পাছ কিনো কৰোঁ ন, ৰুমতে হৈ থাকোঁ সদায়। তো তেনেকৈ আৰু কি নকৰোঁ, ওলাই আহোঁ অলপ, যিহেতু আৰু তাতে গাড়ী মটৰ চলা যান বাহন মানে বহুত কম পৰিমাণ। তো আজি মানে ছানডে'টো, তো ছানডে লকডাউন দিছে বুলি শুনিছোঁ, প্ৰথম লকডাউন আজি। তো এনেকৈ গাড়ী মটৰ খুব কম, মানে কম পৰিমাণ। আৰু বাছটো একেবাৰে নাই, বাছ নেপাবিয়েই। যদিহে বাছ চলিলেহেঁতেন তেতিয়া হয়তো মেনকাতো যাব পাৰিলোঁহেঁতেন। তো বাছো নাই চলা, একো নাই চলা, এনেকৈ গৈ আছোঁ। আহি পালোঁহি আমাৰ যিহেতু টাইম পাছ স্থানলৈ পাম অৱস্থা হৈ আছে। তো এনেকৈ খোজকাঢ়ি আহি আছোঁ, আৰু আহি দেখিলোঁ কঁহিয়াৰ দোকানত একদম মেচিন চলি আছে। ৰাস্তাই থাকে বহি এনেকৈ। তো আমি বৰ্তমান কুঁহিয়াৰ নাখাওঁ, বলকচোন কি খাওঁ দেখা যাব। আৰু এইফালে এনেকুৱা এইটো তিনিচুকীয়া চাইকেল ৰিক্সা নিচিনা। ইয়াত ভাঙা চিঙা বেপাৰী, ভাঙা চিঙা দোকান, এই যে ভাঙা চিঙা দোকান বহুত আছে। মাল টকা কিন্তু বহুত ঘটি আছে চাগে এটি। গেৰেজ এটা পালোঁ। এইটো হ'ল দা কুঠাৰ, লোহা কিবা কিবি সেনেকুৱা বনোৱা এইটো। তো আৰু সেইটো হ'ল গাড়ী চাড়ী বনাই। বুঢ়া এজনে চিনি পায়, আমাৰ লগত কথা বতৰা পাতে বাৰু, আজি নাই চাগে। আৰু দেখিলে হাই বুলি কৈ দিয়ে আৰু হাতখন দাঙি দিয়ে। তো এতিয়া দেখা পোৱা নাই। গাড়ী খুব ধুনীয়াকৈ বনায়। তো এনেকৈ বলকচোন গৈয়ে থাকোঁ আৰু। সি পাই গ'লোঁ, এয়া ফ্লিপকাৰ্টৰ ঘৰত, মানে কোম্পানী, ফ্লিপকাৰ্টৰ কোম্পানী হয় এইটো। তো ময়ো ফ্লিপকাৰ্টত এটা জোতা অৰ্ডাৰ কৰিছিলোঁ। তো
জোতাটো আহি পোৱাহি নাই, আজি আহি পাব কালি আহি পাব এনেকুৱা হৈ আছে বৰ্তমান। তো আহিয়ে পোৱা নাই। জোতাটো দেখাই আছোঁ বাৰু ক্লিক কৰি স্ক্ৰীন কৰি। তো এনেকৈ জোতাটো এযোৰ অৰ্ডাৰ দিছিলোঁ। তো মানে কি হ'ল কথাটো অকণমান ডাঙৰ হ'ল, 6 নম্বৰী লাগে যিহেতু মোক, আৰু 6 নম্বৰী ঠাইত 7 নম্বৰী ল'লোঁ। তো তেনেকৈ ডাঙৰ হ'ল, তো ৰিটাৰ্ণো নকৰিলোঁ। তো লগৰ এজনে মানে ল'ম বুলি কৈছে, সেইটো কাৰণে ৰিটাৰ্ণ নকৰিলোঁ। তো আৰু মই এক্সট্ৰাকৈ অৰ্ডাৰ কৰিলোঁ। এনেকৈ অৰ্ডাৰ কৰি এতিয়া আহি পোৱা অৱস্থা হৈ আছে বাৰু। তো তেনেকৈ ৰখি আছোঁ, কাইলৈ আহি পাব চাগে সোমবাৰে। তো আজি দেওবাৰ, আজি যিহেতু যান বাহন চলা প্ৰায় কম, তো তেনেকৈ নাই অহা চাগে, নহ'লে আজি আহি পোৱা ডেট আছিলে বাৰু। মাল খাবলৈ আহিছোঁ, আৰু এতিয়া আহি পালোঁ। কেমেৰা কৰি দেখাইছোঁ। এয়াই হ'ল টাইম পাছ স্থান আমাৰ। ইয়াত সোমাম এতিয়া। ইয়াত সোমাই কি কৰি আছোঁ দেখাইছোঁ বাৰু আপোনালোকক, বলক ভিতৰলৈ। আহি পাই গ'লোঁ। এয়া বাকী আছে দি আছোঁ। কালু इधर में कालू बोलता है, মানে ইয়াত কালু বুলি কয়। তো মানে চেছ কৰোঁ, शेष हो गया और भी बाकी है। और ये चीज हम लोग का असम से क्या बोलता है, कच्चा मॉल रोही है ना, रोही হাঁস কয়, रोही হাঁস কয়। চাউলেৰে বনায়। তো অসমত চাউলেৰে বনায়, তো আমাৰ ইয়াত বিশেষকৈ চাউলেৰে নবনায়, নাৰিকলেৰে বনায়। তো এনেকুৱা আৰু নাৰিকলে কি ধৰণে বনায় ইমানকৈ নাজানো। তো বলক তেতিয়াহ'লে একেবাৰে শেষলৈ ওলালোঁ। ইয়াৰ পৰা টাটা বাই বাই ল'লোঁ। তো ভিডিঅ'টো ইমান এটা সামৰিলোঁ বুলি ভাবিছোঁ। বাই বাই টাটা। আৰু এবটল লৈছোঁ, এইটো ৰুমত গৈ খাম। তো ইয়াতে দাদা টাটা বাই বাই টিকেন। তো ইমানে, ইয়াৰ পৰা আৰু ভিডিঅ'টো বেছিকৈ দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ। তো ইয়াতে সামৰিলোঁ। তো বাই বাই টাটা। আৰু দীঘলীয়া নকওঁ আমি।